এটা সুন্দৰ ইনগ্ৰেশ্যন সেই ইনগ্ৰেশ্যনলৈ মই গৈ আছোঁ আজিৰ ব্লগটো সেই ইনগ্ৰেশ্যন স্পেচিয়েল গুৱাহাটীৰ লখৰা চাৰিআলিৰ পৰা অলপ আগলৈ লালুংগাঁও বুলি কয় তাৰ ওচৰতে সমীপত সুন্দৰ এখন পাৰ্ক ইনডোৰ পাৰ্ক ফ্ৰজেন প্লেনেট ফ্ৰজেন শব্দটোৱে কয় একদম ফ্ৰিজিং গৰমৰ দিনত ঠাণ্ডাৰ আমেজ ল'বলৈ বৰফৰ আমেজ ল'বলৈ স্ন'ফলৰ আমেজ ল'বলৈ ফ্ৰজেন প্লেনেট তেওঁলোকে আয়োজন কৰিছে এখন সুন্দৰ পাৰ্ক মই তালৈ গৈ আছোঁ আৰু আচলতে ফ্ৰজেন প্লেনেট তেওঁলোকে 2019 ছেপ্টেম্বৰত লঞ্চ কৰিছিলে 4-5 মাহমান চলিলে তাৰপিছতে সময় সাপেক্ষে তেওঁলোকে অলপ বন্ধ কৰি ৰাখিবলগীয়া হ'ল এতিয়া তেওঁলোকে আজিৰ পৰা ষ্টাৰ্ট কৰিছে টুডে ইজ 2nd of March তেওঁলোকে আইচ স্কেটিং ৰিং আইচ স্কেটিংটো আমি টিভিত দেখিছোঁ খেলটো দেখোঁ ইণ্টাৰনেশ্যনেল গেম আৰু কিন্তু সেই আইচ স্কেটিঙৰ যিখন ঠাই বা য'ত আইচ স্কেটিং কৰে সেইবোৰ আমি কোনো চাগে দেখা নাই মইতো দেখা নাই বাৰু চ' আজি সেই আইচ স্কেটিং ৰিংটো মই ইনগ্ৰেট কৰিবলৈ গৈ আছোঁ তাৰ সেই ফ্ৰজেন প্লেনেটৰ পাৰ্কখনৰ ভিতৰত আৰু কেনেকুৱা ঠাণ্ডা কিমান ঠাণ্ডা এয়া দেখাবলৈ গৈ আছে ব্লগটোৰ যোগেদি গতিকে আপোনালোকে চাই থাকক একদম শেষলৈকে এই ব্লগটো ফ্ৰজেন ব্লগ মই এতিয়া ফ্ৰজেন প্লেনেটৰ স্বত্বাধিকাৰ সঞ্জীৱ ডেকা তেখেতৰ লগত বহি আছে নৰ্থ ইষ্টৰ ভিতৰত 1 নম্বৰ ইণ্ডিয়াৰ ভিতৰত 7 নম্বৰ ৰেংকত থকা এই ফ্ৰজেন প্লেনেট আজি লঞ্চিং আছিলে আমাৰ প্ৰথমখন নৰ্থ ইষ্টৰ আইচ স্কেটিং ৰিং ফেমিলি লৈ ফ্ৰজেন প্লেনেট আৰু স্কেটিঙৰ কাৰণে তেওঁলোকৰ ট্ৰেইনাৰ্ছ আছে সহজে ইমান নোৱাৰে লুটি খাই পৰিব চব মই আজি ভাবিছিলোঁ কিন্তু মোৰ খোৱাবলৈ মানে সাহস নহ'লে আজি মই কিন্তু হিয়াক মিছ কৰিছোঁ দেই বিৰাট যিহেতু মই ইনগ্ৰেশ্যনৰ কাৰণে আহিলোঁ অপেনিং কৰিবলৈ আহিলোঁ আজি ফ্ৰজেন প্লেনেট হিয়া পৰীক্ষাৰ কাৰণে হিয়া কৰা নহ'লে কিন্তু অতি সোনকালে ইয়ালৈ হিয়াক লৈ আহিলোঁ কিছু ঠাণ্ডা ইয়াতে আৰু আপোনালোকে যদি ব্লগটো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ধুনীয়া ব্লগ লৈ আহি আছোঁ আৰু